Two awareness programs were organized today at the same venue in Difu, focusing on road safety and anti-drugs awareness. The first program was a road safety awareness meeting organized by the District Road Safety Committee, Karbi Anglong, under the theme Surak Suraksha Jiwan Raksha. Speaker highlighted the importance of traffic rules, safe driving, helmet use, and public awareness to reduce road accidents. Later, an anti-drugs awareness program 2026 was also held at the conference hall organized by the Medical and Health Committee, Difu Government College, Difu. The program focused on creating awareness among youth about the harmful effects of drugs abuse and encourage society to work together for a drugs-free future. Participants, students, and officials attended both program and share awareness message for public safety and social well-being. District Road Safety Committee meeting আৰু নাৰ্কটিক্স কণ্ট্ৰলৰ এনকৰ্ড মিটিং হয়। এই দুখন মিটিং আমাৰ প্ৰতি মাহতে এবাৰকৈ হয় আৰু এইবাৰ আমি এইটো ভাবিলোঁ যে এই মিটিংখন এইবাৰ ডিফু গভৰ্ণমেণ্ট কলেজতে কৰা যাওক। ইয়াৰ উদ্দেশ্য এইটোৱে আছিলে যে মিটিংখন অফিচিয়েল যিখিনি পাৰ্ট আছে সেইখিনিতো হ'বই, তাৰ লগতে আমাৰ যিখিনি ইয়াৰে ল'ৰা ছোৱালী আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যিটো বয়সত ইয়াতে এইখিনি সময়তে আমি ড্ৰাগ এবিউজ বা এনেকুৱা কিছুমান সমস্যা, লগতে ৰোড ছেফটি ৰিলেটেড কিছুমান সমস্যা আমি পাওঁ। তো এইটো একে সুযোগতে আমি এটা এৱেৰনেছ বা এটা সজাগতামূলক এটা অভিযানো আমি একে সময়তে কৰিব পাৰোঁ বুলি ভাবি সেই উদ্দেশ্যৰে আমি প্ৰথমে ল'ৰা ছোৱালীখিনিৰ লগত, ছাত্ৰ ছাত্ৰী আৰু ফেকাল্টিৰ লগত এটা সজাগতামূলক অভিযান আমি এটা সভা পাতিলোঁ। তাতে ড্ৰাগ এবিউজ, ড্ৰাগ এৱেৰনেছৰ ওপৰত লগতে আমাৰ ৰোড ছেফটিৰ ওপৰত আলোচনা কৰা হ'ল। ডিফু গভ কলেজত এনেকুৱা আমি হেৰিবিলাক প্ৰগ্ৰামবিলাক এভৰি ইয়াৰ লৈ থাকোঁ। আজিৰ যোনটো প্ৰগ্ৰাম স্পেচিয়েলি আমি এইটো গভৰ্ণমেণ্ট অফ আছামৰ পৰা ইনষ্ট্ৰাকশ্যন পাইছোঁ, এটা এণ্টি ড্ৰাগছ কেম্পেইন ইমিডিয়েটলি কৰিব লাগে। লাইক লাষ্ট টাইম আমি এইবাৰো আকৌ কৰিছোঁ। এণ্ড একচুৱেলি ইট ইজ এ ফ্লেগশ্বিপ প্ৰগ্ৰাম, যোনটো আপোনাৰ নেশামুক্তি অভিযান তাৰ আণ্ডাৰত। ইট ইজ ফ্লেগশ্বিপ প্ৰগ্ৰাম অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তো সেইটো কাৰণে আমি এইটো ভালকৈ আজি পাতিছোঁ। তাত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শইকীয়া ছাৰ আহিছে, তাতে আমাৰ SSP কাৰ্বি আংলং আহিছে আৰু ডিফাৰেণ্ট ডিগনিট্ৰিজ যেনেকুৱা হেড অফ দি ডিপাৰ্টমেণ্টছ লাইক ছ'চিয়েল ৱেলফেয়াৰৰ পৰাও আহিছে, যেনেকুৱা আপোনাৰ PWD ৰোডছ তাৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আহিছে, DTO আহিছে। তো বেক টু বেক আজি আমি দুটা প্ৰগ্ৰাম পাতিছোঁ। এটা হ'ল আপোনাৰ ফাৰ্ষ্ট হাফত এইটো এণ্টি ড্ৰাগছ কেম্পেইন, আৰু ছেকেণ্ড হাফত আমি পাতিছোঁ ৰোড ছেফটি মেজাৰ্ছ। সেইটো এই প্ৰগ্ৰামকেইটা যে আমি যে এনেকৈ কৰি আছোঁ, সেই তাৰ আমি কিবা ৰিজাল্ট দেখা পোৱা যায় জানো? Definitely it will have long pending impact on society. কিয়নো আমাৰ ডিফু কলেজত 5,000+ ষ্টুডেণ্টছ, দে আৰ ভেৰি য়াং। গতিকে বহুতে হয়তো নাজানে, এৱেৰনেছটো লাগিব আৰু সেইটো এটা বস্তু আন এটাৰ লগত ৰিলেটেড। সেইকাৰণে আমি বেক টু বেক দুটা প্ৰগ্ৰাম ৰাখিছোঁ। ড্ৰাগছটো বা এনি কাইণ্ড অফ ছাবষ্টেঞ্চ এবিউজ, সেইটো কাৰণে বহুত ৰোড এক্সিডেণ্টো হয়। চ' দিজ আৰ ৰিলেটেড। সেইকাৰণে এৱেৰনেছটো মাষ্ট। Only this is the best option to make youngsters aware about the meanings. And once they are aware, definitely it will have an impact on society. And I'm particularly thankful to district administration, especially our district commissioner sir with his busy schedule. They are IC amak যথেষ্ট সময় দিছে, SSP sir Singh sir তেওঁ যথেষ্ট সময় দিছে, আৰু other dignitaries আহিছে। And it was enthusiastic environment atmosphere য'ত এণ্টায়াৰ প্ৰগ্ৰামটো হৈছে। আমাৰ টিচাৰ্ছখিনি যথেষ্ট কষ্ট কৰিছে, পাৰ্টিকুলাৰলি আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ যোনটো মেডিকেল টিম, আমাৰ বিভিন্ন কমিটি আছে, মেডিকেল কমিটি, সেইটোৱে বহুত ইনিচিয়েটিভ লৈছে। ডে ইন এণ্ড আউট বেয়া হোৱাক আৰু আজি প্ৰগ্ৰামটো আপোনালোকে দেখা পাইছে, ভালকৈ হৈছে। থেংক ইউ। যিহেতু আমাৰ ডিফু গভ কলেজত বহুতখিনি ছাত্ৰ ছাত্ৰী আছে, আপুনি প্ৰায় ক'লে 5,000মান আছে। আজি যিহেতু দেখা গৈছে এই ৰুমটোত সিমানটো হয়তো জোৰাব পৰা নাই, আগন্তুক দিনত মানে এটা লাৰ্জ স্কেলত যাতে গোটেইখিনি, যিহেতু আমাৰ এই ভৱিষ্যত এইখিনিয়ে হয়, ষ্টুডেণ্টখিনিয়েতো ভৱিষ্যত হ'ব, সেই লাৰ্জ স্কেলত সেইটো কিবা কৰিম বুলি আপুনি ভাবিছে? ডেফিনেটলি। একচুৱেলি আৰু এটা বস্তু মই ছাইড বাই ছাইড ৰাইজক অৱগত কৰিব খুজিছোঁ। আমাৰ কলেজখনত আফটাৰ 64 years আমাৰ মানে কলেজ অডিটৰিয়ামটো আমাৰ অনাৰেবল CM ডক্টৰ তুলিৰাম ৰাহাং ছাৰে ৰিন'ভেট কৰাই দি আছে, আৰু সেইটো মানে একদম মডাৰ্ণ স্কেলত কৰি আছে। এইটো হৈ গ'লে আমাৰ বহুত ভাল হ'ব। And it is have more than 1,000 capacity, it can accommodate. গতিকে তেতিয়া ফিউচাৰ প্ৰগ্ৰামবোৰ যথেষ্ট হ'ব, তাৰ ইম্পেক্ট থাকিব।
বিচাইডছ আমাৰ কলেজ অথৰিটিৰ ফালৰ পৰা আমি কনফাৰেঞ্চ হল এটা আগত যোনটো G17 ৰুম নাম্বাৰ আছিল তাতে কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছে এইটো হৈ গ'লে আমাৰ যথেষ্ট চেমিনাৰ তেনেকুৱা ওৱান ডে এৰি ৱৰ্কশ্বপ এইবোৰ কৰিবৰ কাৰণে সুবিধা হ'ব যিহেতু এই প্ৰব্লেমখিনি থাকিব অনলি ফৰ কাপল অফ মান্থছ আফটাৰ দেট উইল বি ইন গুড পজিশ্যন থেংক ইউ